জানে নহয় ব্লগ বনোৱাত বহুত এলেহুৱা বনায়ো কিছুমান এডিট কৰা এলাহত থাকি যায় আজি ভাবিলোঁ বনাওঁ মানে কেছটো জমনি হ'ব গৈ আছে আৰু পলৈবাক নোপোৱাকৈ মনে মনে আমি চাৰিটা ফুৰিবলৈ ওলাইছোঁ আৰু এতিয়া আমি যাম লোটাছ টেম্পল গতিকে বলকচোন যাওঁ কি হয় আৰু পলৈবাৰ পৰা যদি গালিও খাওঁ সেইখিনিও দেখাম Hello, welcome to Rimpi's vlog. Rimpi Gogой's vlog. আমি লোটাছ টেম্পল গৈ আছো গাইজ দিল্লী ৰটত গাইজ বুলি ক'বা আকৌ তেতিয়া ভাইবছটো আহে গাইজ ক'লেহে ভাইবছটো আহে গতিকে আৰম্ভ কৰিছোঁ এটা নতুন ব্লগ দিল্লীৰ পৰা আৰু এবাৰ আমি গৈ আছোঁ লোটাছ টেম্পল কাহিনীটো অলপ আধৰুৱা যেন লাগিছে ন আচলতে 2023 চনত আমি দিল্লীলৈ গৈছিলোঁ বিহু নাচিবলৈ গুৱাহাটী প্ৰেছ ক্লাবৰ বিহু হুঁচৰি দলটো আৰু তাৰ পাছতে আমি অকণমান ৰিহাৰ্চেলৰ পৰা সময় উলিয়াই লোটাছ টেম্পল চাওঁ বুলি গৈছিলোঁ আৰু গৈয়ে দেখিছিলোঁ ৰাস্তাৰ পৰা এটা ভয়ংকৰ লাইন ইফালে ভয় আমাৰ যিটো ৰাতিলৈ পাৰফৰ্মেঞ্চ আছে চাওঁ আহক এতিয়া আমি লোটাছ টেম্পলৰ ভিতৰত এয়া সোমালোঁ এই আমি তিনিটা এতিয়া যাওঁ ভিতৰলৈ টিভিতে দেখি থাকোঁ বা আজিলৈকেতো স্বচক্ষে দেখা নাই মই প্ৰথম লোটাছ টেম্পললৈ আহিছোঁ ইয়াৰ আগতে মই অহা নাই এণ্ট্ৰি ভিউ লোটাছ টেম্পলৰ জৰুৰী কথাটো হৈছে দুটাকৈ লাইন পাতিব লাগে ল'ৰা লাইন বেলেগ ছোৱালী লাইন বেলেগ যিটো চব ঠাইতেই হয় আৰু ইয়াৰে কোনো এণ্ট্ৰি ফিজ নাই গতিকে কোনো পইচা আপোনালোকে দিবলৈ নালাগে ইয়ালৈ আহিলে মানে অৱশ্যে মাস্ক পৰিধান কৰাটো ভাল বহুতে পিন্ধিছে আমি কিন্তু পিন্ধা নাই পদুম পাহি এয়া চাবলৈ অহা মানুহ আৰু এজ ইউজুৱেল ফুল দেখিলে মই পাগল হৈ যাওঁ আৰু ইয়াতো নানা ৰঙী ফুল দেখি মই পাগল হৈ গ'লোঁ আৰু এনেদৰে চিৰিৰে ওপৰলৈ উঠি গ'লোঁ ভিতৰত কেমেৰা কৰা এলাও নাই গতিকে যোৱা ৰাস্তাটোৱে কেৱল আপোনালোকক দেখাব পাৰিম আৰু এই দীঘল লাইনটোৰে ভিতৰত সোমাব লাগে খুবেই শান্ত পৰিৱেশ যিসকল লোটাছ টেম্পল গৈছে আপোনালোকেতো জানেই যে তাতে ফুচফুচাই কথা পাতিলেও ছিকিউৰিটি আহি যায় শান্ত সমাহিত এটা পৰিৱেশ অনন্য অভিজ্ঞতা বুলি ক'ব লাগিব দেখিবলৈ যিসকলে টোকেন লৈছিলে গোটেইখিনিকে এলাও নকৰে যিকোনো এজনে টোকেনটো লৈ পিনে এইফালে যাব লাগে য'ত আমি সেই তাত জোতা লৈছিলোঁ বেগ লৈছিলোঁ সেই বেগটো জমা দি আকৌ আমি জোতাটো লৈ পিনে আমি যাব লাগিব ছিষ্টেমেটিক পূৰা কামখিনি ইয়াৰে সেইকাৰণে ইমান মানুহ আহে ইমান টুৰিষ্ট আহে আপোনালোকে চাওকচোন কিমান আহে কিন্তু হ'লেও সেই ভিৰ ভাৰটো যে যিটো হয় সেই ভিৰ ভাৰটো ইয়াতে নহয় আৰু এইখিনিৰ পৰা চাওক যিটো আমি সদায় টিভিত দেখিছোঁ ফটোত দেখিছোঁ ইণ্টাৰনেটত দেখিছোঁ এয়া সেই বিখ্যাত লোটাছ টেম্পল ওপৰটো চাওক মানুহে মানুহ আৰু এইফালেও মানুহে মানুহ আৰু এই আমাৰ ব্লগাৰ আৰু আমাৰ ছোৱালীবোৰতো জানেই ফটো আৰু ৰীল মেইন মোক কেনেদৰে ভিডিঅ' কৰি দিছে অংশুৱে এনেকৈ ভিডিঅ' কৰিছে ভিউ উঠাইছে যাতে মই খুব ধুনীয়া ৰীল বনাব পাৰোঁ হেনো তাকো থেংকছ কৈছোঁ ভিডিঅ'টোৰ জৰিয়তে আৰু আমাৰ চাৰিজনৰ বাবে লাইন পাতিছিলে অংশু সেইখিনিতে লাইনত ভৰি দিওঁ সেইখিনিতে আছে সি আহিব আমি চেণ্ডেল কেইটো ল'ম আৰু যাম পলৈবাহঁত ৰৈ আছে সেয়া হৈছে ভিউটো সাংঘাতিক ধুনীয়া তাতকৈ বেছি ধুনীয়া চৰাইৰ এটা জাক আছে ইমান ধুনীয়া চৰাইৰ জাকটো মই কেপচাৰ কৰিব নোৱাৰিলোঁ কিন্তু নিজ চকুৰে যিটো কেপচাৰ কৰিলোঁ সেইটো মানে জীৱনৰ কাৰণে ৰৈ যাব ইমান ধুনীয়া চৰাইৰ জাকটো আমাৰ চেণ্ডেল আহিব এয়া পিন্ধিছোঁ আৰু এই জেগাটোত য'ৰ পৰা আমি বেগবিলাক লৈছিলোঁ সেই বেগবিলাক ইয়াতে এনেকৈ জমা কৰিছোঁ আকৌ আহি আমাৰ দেৰি হৈছে আমাৰ যিটো আজি পাৰফৰ্মেঞ্চ আছে গতিকে এয়া এটা বস্তু ইয়াতে ন'টিছ কৰিছোঁ সাংঘাতিক কিন্তু ছিষ্টেমেটিক দেই প্ৰতিটো বস্তু ইমান মানুহৰ ভিৰ হয় ইমান টুৰিষ্ট আহে কিন্তু নিয়াৰিকৈ এটা বস্তু নিয়াৰিকৈ কৰা হয় আমি চেণ্ডেলটো ল'লোঁ এতিয়া আকৌ ওলাই গৈছোঁ কাৰণ আজি ৰাতিপুৱাই আমাৰ পাৰফৰ্মেঞ্চ আছে গতিকে সেয়াই আৰু আপোনালোকে আহিলে মানে ভাল পাব শান্তিৰ এটা পৰিৱেশ আৰু লোটাছ টেম্পলৰ কথা জানে ইয়াৰ যি ধৰ্মক লৈ তেওঁলোকে হেৰি কৰে সেয়াও আপোনালোকে জানে গতিকে আহিছোঁ মজা ফুল দেখিলে মই অলিয়া বলিয়া হৈ যাওঁ গোটেই ফুলেৰে জাতিষ্কাৰ একেবাৰে গোটেই গাৰ্ডেনখন চোৰা ফুলিছে আৰু মাতটো কিমান আহিছে নাজানো ফুলিয়ে মাতিছে কিন্তু ভাল লাগি গৈছে নাই শুনা চাগে আপোনালোকে ফুলিৰ মাত ইয়াতে এনেদৰে ছিষ্টেমেটিক লাইন হয় এনেদৰে এইটো এণ্ট্ৰি লাইন এক্সিট লাইন এয়া আমি ওলাই মেলি আজৰি চাবি বিচাৰি পোৱা নাই ওলাই মেলি আজৰি এয়া আমাৰ গোটেই টিমটো দেখাইছোঁ ৰ'ব এয়া
ওই মেকুৰীয়ে ধৰি লৈ খালে ওই আমাৰে গলি মাই ওই বিহু লৈ আহোঁতে ওই বাটতে হৈ যদি খালে দিলে বেছ বেছ দিলে বেছ কোনটো কিমান বেছ ওই মাতুংগৈ ওই মাই হঙৰ মাতুংগৈ ওই মাই হঙৰ বেছ